পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ হ'ব গৈ আছে। সকলোৱে গাড়ী কিনা বাইক কিনা ফুৰিবলৈ যোৱা ভিডিঅ'বিলাক বনাই থাকে। তো মই ভাবিছোঁ অলপ মোৰ ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ কৰোঁ। তো মোৰ ভিডিঅ'টোতনো কি বেলেগতকৈ বেলেগ আছে আপোনালোকে চাই থাকক শেষলৈকে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক ছাবস্ক্ৰাইবটো পিছৰ কথা এটা শ্বেয়াৰ কৰি দিব যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ। লেটছ গ'। মই মোৰ ৰেষ্টুৰেণ্টত প্ৰথমে আহি ফ্ৰাইড ৰাইচ আৰু চিকেনৰ গ্ৰেভি এনেকুৱা কিছুমান খাদ্য সামগ্ৰী বনালোঁ। আৰু আপোনালোকে চাগে ভাবিছে এই খাদ্য সামগ্ৰীখিনি কিয় বনাইছোঁ, ক'ত দিব গৈ আছোঁ। তো সেইখিনি জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ফাইনেলি আমাৰ ফ্ৰাইড ৰাইচ আৰু চিকেনখিনি ৰেডি হৈ গ'ল। তো আমি ভাবিলোঁ ধুনীয়াকৈ চিকেনখিনি ভৰাই লওঁ। তো চিকেনৰ ফ্ৰাইড ৰাইচ ভৰোৱা হৈ গ'ল। ভৰাই আমি এতিয়া ফ্ৰাইড ৰাইচটো পেকিং কৰি ভাবিছোঁ গাড়ীত ফাৰ্ষ্টতে ফ্ৰাইড ৰাইচটো ভৰাই লওঁ। তো গাড়ীৰ পিছফালে আমি ফ্ৰাইড ৰাইচটো এতিয়া ভৰাই লৈছোঁ। তাৰপিছত ভাবিলোঁ যে আমি আৰু চিকেনখিনি যদি পিছফালে ভৰাই দিয়া যায় ৰাস্তাটো বহুত বেছি বেয়া। তো সেইটো কাৰণে আমি আগচাইডে চিটৰ তলত ধুনীয়াকৈ চিকেনখিনি এতিয়া ভৰাই ল'ম। আৰু তেতিয়া আমি কোনোবা এটাই ধৰি যাব পাৰিম যাতে অলপো চিকেনৰ গ্ৰেভি যাতে পৰি নাযায়। আমি এতিয়া গাড়ীত উঠিলোঁ, গাড়ীত আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। তো আপোনালোকে এতিয়াও চাগে ভাবি আছে তো আমি কি কৰিব গৈ আছোঁ, কিহৰ কাৰণে গৈ আছোঁ। তো আপোনালোকে ফুল ভিডিঅ'টো চাই থাকক আৰু গাড়ীটো অলপমান ধেমালি কৰি আমি আৰু আহি আছোঁ আৰু জেডি ছাৰ জনাৰ্দন দেউৰী সকলো মানে ফেমাছ মানে নাৰায়ণপুৰ কলেজ পাৰ্ক বিশাল ভাই ড্ৰাইভাৰ লৈ আহিছোঁ। গৰমত গাড়ী চলাবলৈ মন যোৱা নাই মানে এখন দিলোঁ কৈছে সেই ড্ৰাইভাৰ কিমান বেছি সেইকাৰণে মই ড্ৰাইভাৰ এজনৰ ঘৰলৈ মন নাই লৈছোঁ। ফাইনেলি আমি আহি উপস্থিত হৈ গ'লোঁ। আমি যিখিনি ঠাইত আহিম বুলি ভাবি আছিলোঁ। তো প্ৰথমে আমি বস্তুখিনি ধুনীয়াকৈ গাড়ীৰ পৰা নমাই ল'লোঁ। নমাই লৈ আমি তেওঁলোকৰ বাউণ্ডেৰীৰ ভিতৰত সোমাই যাম। সোমাই গৈ বস্তুখিনি ধুনীয়াকৈ ৰাখি থ'ম। আৰু অলপ চাগে গম পাইছে চাগে হ'লেও ভিডিঅ'টো আপোনালোকে ভালকৈ চাই থাককচোন একদম শেষলৈকে। সকলোখিনি ৰেডি হৈ গ'ল। এয়া হৈ গ'ল একদম ফ্ৰাইড ৰাইচ, চিকেন, পানী বটল এণ্ড সৰু 10 টকীয়া ঠাণ্ডা। তো এইখিনি আমি এতিয়া সকলোকে ভাগ বিতৰণ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। তো সকলোকে ভাগ বিতৰণ কৰি দিম সুন্দৰভাৱে। মই অৱশ্যে কাকুৰ লগৰকেইজনক মই আজি প্ৰথম দেখিছোঁ। তথাপিতো আমাৰে সৌভাগ্য আপোনালোকক আজি এই আমাৰ অনুষ্ঠানতে গৃহহীন মানসিকভাৱে অক্ষম সকলক আপোনালোকে অনুপ্ৰাণ এটা দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আমি প্ৰথমতেই কাকু প্ৰমুখ্যে সকলোকে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মানসিক ভাৰসাম্যহীন পৰিচয়হীন ব্যক্তিসকল আছে তেখেতলোকক আপোনালোকে ইমান সযত্নে অতি উপযোগী আহাৰ আৰু কোনো গুণে আপোনালোকে কম নহয় ইমান সুন্দৰ কৰি আনি তেওঁলোকক সক্ষম কৰাৰ যি ব্যৱস্থা কৰিছে আমি অনুষ্ঠানটোৰ উৰ্ধতম কৰ্তৃপক্ষ হিচাপে আমি প্ৰত্যক্ষ কৰি অতি আনন্দিত হৈছোঁ। আৰু কাকুৰ প্ৰমুখ্যে অতিথকেইজনে আমাৰ এই অনুষ্ঠানটোলৈ এই মানে আবেলি যিটো আমাৰ ফাইনেলি যিটো কাম লৈ আহিছিলোঁ কৰিম বুলি তো কামটো ছাকচেছ হৈ গ'ল। একদম ধুনীয়াকৈ হৈ গ'ল। স্পেচিয়েল থেংকছ জেডিয়ন বিশাল ভাই পূৰা মজাকৈ হৈ গ'ল। যিটো ভাবিছিলোঁ ধুনীয়াকৈ হৈ গ'ল মানে। আৰু যিমানখিনি বস্তু আনিছিলোঁ মানে একো পেলাব লগা হোৱা নাই। একদম বাঢ়ি গৈছে সকলোৱে ছেটিছফাইড হৈ গৈছে। আমি নিজেও খাই আহিলোঁ একদম নিজেও খাই ধুনীয়াকৈ খাই আহিছোঁ মানে একো বস্তু মানে অলপ যে কমিছে এনেকুৱা হোৱা নাই। এইটো মানে থেংকছটো এইটো বিশাল ভাই মানে বিশাল ভাই এনেকুৱা মানে জোখত বনাই দিছে বস্তুটো। এনেই আজিলৈকে দেখাও নাই মানে কিমান হ'ব মানুহ কি। তো বাই বাই।